হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকলৈ আগবঢ়াই আনিছোঁ আমাৰ চহা গাঁৱলীয়া সমাজৰ কুজি থেকেৰাৰ শীতল পানী। আমি কেনেদৰে প্ৰস্তুত কৰোঁ চাওকচোন। এই চৰবত দেহৰ কাৰণেও বহুত উপকাৰী। এয়া হৈছে কুজি থেকেৰা, আমাৰ বাৰীতে লাগি থকা কুজি থেকেৰা। কুজি থেকেৰাখিনি আমি কাটি ৰ'দত শুকুৱাই থওঁ। বহুত দিনলৈ সংৰক্ষণ কৰি থ'ব পাৰি। থেকেৰাখিনিৰ লগতে আচাৰ বটল কেইটাও দেখাই দিছোঁ। সেইকেইটাও ৰ'দত দি থৈছিলোঁ। এনেদৰে গিলাচ এটাত থেকেৰা গুটিখিনি ল'লোঁ। সোৱাদটো ভাল হ'বলৈ তাতে চেনি অকণমান দি দিলোঁ। তাতে পানী দিম, তাতে আকৌ ঢাকি থৈ দিম অলপ সময়ৰ কাৰণে। ছোৱালীজনী যেতিয়া স্কুলৰ পৰা আহিব, তাইক তাৰে অলপমান খাবলৈ দিব লাগিব। আপোনালোকেও এবাৰ খাই চাবচোন। কুজি থেকেৰা গুটিৰ সোৱাদটো যে কাৰো লগতে মিলাব নোৱাৰি। খাই বৰ ভাল পাইছা দেই, বাবা। নমস্কাৰ।